শিক্ষাৰ মূল উদ্দেশ্য হৈছে নিজকে এজন সুব্যক্তিত্ব সম্পন্ন ব্যক্তি হিচাপে গঢ়ি তোলা। এনেকুৱা ব্যক্তিত্ব গঢ়ি তুলিব লাগিব যিটো ব্যক্তিত্বই তোমাক সমাজে অনুসৰণ কৰিব, তোমাৰ আদৰ্শক অনুকৰণ কৰিব। এজন মানৱ দৰদী ব্যক্তি হিচাপে তুমি নিজকে গঢ় দি তোলা, মানৱ দৰদী। আৰু সেইখিনি কৰিবলৈ যাওঁতে তুমি একক হ'ব লাগিব, অনন্য হ'ব লাগিব, আৰু নিজৰ লক্ষ্যত উপনীত হ'বলৈ যাওঁতে বহু বস্তু তুমি ত্যাগ কৰিব লাগিব। তেতিয়াহে তুমি সুব্যক্তিত্বৰ অধিকাৰী হ'বা। আৰু এই সুব্যক্তিত্বৰ অধিকাৰী হ'বলৈ যাওঁতে তোমাৰ প্ৰথম কোনটো কি আহিব জানানে? প্ৰথম ক্ৰাইটেৰিয়াটো কি আহিব? তোমাৰ চৰিত্ৰ। চৰিত্ৰ বুলি কোৱাৰ লগে লগে, এজন সুচৰিত্ৰ বুলি কোৱাৰ লগে লগে তুমি তাত বহু গুণৰ অধিকাৰী হ'ব লাগিব। যে সুচৰিত্ৰৰ অধিকাৰী হ'বলৈ যাওঁতে তুমি প্ৰথমতে এজন নিস্বাৰ্থ সম্পন্ন ব্যক্তি হ'ব লাগিব। গতিকে চৰিত্ৰ বুলি কোৱাৰ লগে লগে তাত বহুত ক্ৰাইটেৰিয়া সোমাই থাকে। গতিকে সেই ক্ৰাইটেৰিয়াখিনি তুমি আয়ত্ত কৰিব লাগিব। তুমি নিজকে সেইখিনি মনতে লৈ আগবাঢ়ি গৈ থাকিব লাগিব। যি ক্ৰাইটেৰিয়াই নেকি সমাজৰ বাবে অনুকৰণীয় হ'ব, আদৰ্শ হ'ব। মই ভাবোঁ যে বাগিচাখনৰ সৌন্দৰ্য হৈছে ফুল। ফুল যদি বাগিচাত নাথাকে, বাগিচাৰ সৌন্দৰ্য নাহে। ঠিক একেদৰে মানুহৰ সৌন্দৰ্য হৈছে চৰিত্ৰ। গতিকে যে flowers make a garden and character makes the human. চৰিত্ৰই কি কৰে? মানুহক গঢ় দিয়ে, যেনেকৈ ফুলে বাগিচাক সৌন্দৰ্যবোধক গঢ়ি তোলে।